কি হ'লে মঞ্চনাকা মাৰি আহিছা কেনে হ'ল এক্সাম যি পঢ়ি গৈছোঁ এটাও অহা নাই চব আউট অফ চিলেবাছ আমাক যিখিনি নোটছ দিছে আমি সেইখিনিয়ে পঢ়িছোঁ সেইখিনিয়ে আহিব লাগে সিহঁতে যদি ক'বাৰ একদম সুৰুঙাৰ ভিতৰত সোমাই একদম প্ৰশ্ন কাটা আমি কি গম পাম কি কুৱেশ্যন আছিল আমি এনচাৰ লিখিবই পৰা নাই আৰু যিটো মেইন কথা যিটো টিচাৰ পঢ়ছি একদম তাই বেটি এনেকুৱা মোচন দেখাই জানো তাই একদম জীৱনত একদম চিট কৰিয়ে পোৱা নাই কাকো এক্সামত কাকো সুধিয়ে পোৱা নাই জীৱনত মানে কেতিয়াও মানে কাকো সুধি পোৱা নাই চাই পোৱা নাই কাৰো পৰা একদম ষ্টেণ্ড কৰিছে তাই এনেকুৱা ৰিয়েকশ্যন দেখায় মানুহতে এনেকৈ ঘূৰাৰ লগে লগে হ'ব মানে কি ক'ম আৰু মই মোৰ মুখত ভাষা নোহোৱা হৈ গৈছে যিখিনি পঢ়িছোঁ সেইখিনিতো অহা নাই এটলিষ্ট কাজত সুধবাও নাপালোঁ নকল কৰবাতো নাজানোৱেই ওচৰত যিটো বৈছি সেইটো সেই গৰু 1 নম্বৰৰ কিন্তু লেভেলত এনেকৈ থাকিব জানো পূৰা চব পাৰিছে একদম চব পাৰিছে তাৰ বহিখন যেতিয়া মই চালোঁ তেতিয়া মই গম পালোঁ সি মোতকৈও গৰু আছিল হা এক্সাম ঠিকে আছে ৰিজাল্ট দিব নহয় ৰিজাল্ট দিলে গম পাম